মাঘে থাকিছে ঐ ধুনীয়া জোনৰ মুখনি ঐ আলেঙে আলেঙে নিবিচাৰো অনবৰত প্ৰীতিৰে ধৰো। আইঐ মজা মজা। আরে সালা আজি দেখোন মায়ো নাই আই। ভাতটাতো বোলে বনাই থৈ যোৱা নাই, মোক বনাই খাব দিছে। এই গৰমত এতিয়া কি কৰোঁ আই, অলপ কিবা এটা ভাবিব লাগিল। আৰে পপ কিবা এটা চিন্তা কৰ নহ'লে আজি শেষ। ভাতটা একো নাই ঘৰত। কি কৰা যায় এটা আহি গৈছে আইডিয়া। এটা বুলিটোকে ফোন মাৰো, তাক আমাৰ তাকে গেলে ভাত খাবা মাতি পেলাই বঢ়িয়াকে। মাই নহয় বুলি ক'বা নোৱাৰা, বঢ়িয়াকে মাই থাকা বুলি ক'ম, বোলো ভাত চাত ৰেডি হৈ আছে তই আহ। তাৰপিছত মাথাটো ঘূৰোৱা বুলি কৈ তাক বঢ়িয়াকে ভাত তাত বনবা দিম। संडे से आते हैं हमें डर पाते हैं कि घर कब आओगी कि घर। কি হলে এই দিপেৰে ফোন মাৰছে আজি। ভাই বুলেট নকৰে আৰু আমাৰ ঘৰত খানা এটা আছে আজি, তাকেই তোক বোলো আজি ইনভাইট দিওঁ। তই আৰু বেলেগৰ আগত ক'ব নালাগে, তই মনে মনে বঢ়িয়াকে আহিবি। খানা কি খানা ভাই? নাই সেনে একো নহয়, এনে মানে পাৰ চানা একযোৰ আনিছিলে নাই, তাকে বোলো তোকো মাতো। এই গৰমত মই পাৰ চানা খাব ৰাত নাই দে, নৰো মই, তই খা। তই কি নৰো বুলি কয়, ইমান মই ভালকে ইমান এটা আশাত মাতছো তোক মই, তই নৰো বুলি ক'লে মোৰ কেনে লাগে কচোন তই। এই হেৰি ব্ৰইলাৰ আনছি নহয়, আমাৰ এই আপি পাৰা নাখায় নহয় তাই, সেইকাৰণে তাক গেলি ব্ৰইলাৰ আনছি, সেই খাবি আৰু তই আহ। ভাই ব্ৰইলাৰ আছে যদি যাব পাৰি দেই, মোৰ আৰু ব্ৰইলাৰটো জানাই না প্ৰিয়, মস্ত ভাল পাওঁ ব্ৰইলাৰ খাই মই। দে ভাই তই এতিয়া ৰাখো আৰু নেকি, মই এতিয়া আৰু কথা পাতি নাথাকোঁ, মই অলপ কিবা কামো কৰি আছোঁ ঘৰত। তই সোনকালে আহাৰ পিছত কথা পাতিম বঢ়িয়াকে। দে ভাই মোৰ এটা মস্ত হাগা লাগছে, মই হাগি চাগি বঢ়িয়াকে যাই আছোঁ দে। খেলৰ কটি চৰা হাগাৰ কথা ক'ব লাগে নেকি, দে ৰাখ হ'ল দে কিবাকে। বাপ ভাবছিলোঁ আজি মই বনাব লাগে নেকি ভাতটো, বাচলোঁ দে একেই এটাৰাই কামখিনি বঢ়িয়াকে কৰি লওঁ এই গৰমত একদম। বুলেট এনেপাই দেখোন এতিয়া গেলি বহুত দেৰি হ'ল। এই পাপাই মই দে বুলেট আহিব লাগ দেখোন। এই সুমিয়া দৰ্জা খোলাই আছে যাই আছো ৰ। কি ভাই খুৰীহঁতক দেখোন মাত বল নাই, কক গেলে খুৰীহঁত? বোলে কি ক'ম তোক মই, অলপ আগে এই আমাৰ মাহঁতে বঢ়িয়াকে আছে আৰু ঘৰত ভাত চাত বনাব আৰু ৰেডি চব। তাৰে পিছতে কি হয় জানা না, আমাৰ জেঠা যি আছে জেঠাই বোলে এটা তিৰি বলে আনিছে, তাতে এটা হাকাৰ লাগছে আমাৰ গাঁৱত, তাকে মাতিলে আমাৰ মাহঁতক, তাকে গেল ৰ মাহঁত। বুঢ়া নহয় ধুতি পিন্ধে, সিয়ে বাউদ লাজ নালগিলাক লাগৰবে এই বয়সত, কি যি হ'ব আৰ। দে বাকী ভাত পানী হৈছে নেকি? তোমাক ক'লো দেখোন ভাত চাত বনবা ৰেডি মাহঁত, সেই তাৰে পিছত যাব লগা হ'ল নে, ভাত পানী বনোৱাই নাই ৰ। তই কি কৰি আছে সেই তেতিয়াৰ পৰাই? ভাত খানি বনবা লাগে, ইমান দেৰি হ'ল 2টাই বাজি গেল। হ'ব ৰ, দে মই বনাওঁ দে, তই অলপ মই আহোঁ দে, যাওঁ মই বনাওঁগৈ। ভাই আমাৰ পল্লী দেখোন ভাই মাথাটো মোৰ ঘূৰাব ধৰিছে, মোৰ কি হ'লে ভাই মোৰ, ভাই মই উঠিব পৰা নাই দেখোন, আহে ভাই বুলেট ভাই আহে। ভাই আৰু কি হ'ল? কি হ'লে ভাই, তোৰ কি হ'লে ভাই, উঠে কি হ'ল? ভাই মোৰ মাথাটো ঘূৰাব ধৰিছে ভাই, উঠে নিয়ে মোক বিছনাত। ষাঠি মানুহটো উঠিব পাৰে নেকি, অলপ হেৰি কৰ, নিজেও অলপ হেৰি কৰ। দে মই ধৰিছোঁ দে। ভাই অলপ দেৰিকৈ বনাম ৰ ভাত, মই অলপ ৰেষ্ট লওঁ ৰ ভাই, চকুটো অলপ মুজি ৰ। ভাই তোৰতো অৱস্থাই নাই, তই ৰেষ্ট লওঁ, মই বনাম দে ভাত, হ'ব দে মই যাওঁ ৰ, মই বহি দিওঁ ৰ। নালাগে দেই তই অলপ বহ তই, মই বনাম ৰ, অলপমান মাথাটো ঠাণ্ডা কৰ ৰ। নালগে দেই, মই বহি দিম দে, অলপ ফেনখন দিওঁ ৰ, তই অলপ ৰেষ্ট লওঁ, মই বহি দিম দে। ক'ত বা কি আছে সিহঁতৰ ঘৰত নাজানো নহয়, আহিছোহে বহি দিবে। ক'ত বা কি আছে ঘণ্টা সিও থাকিলে ঘুমেই, চাউলৰ মাংস চাংস ক'ত থৈছে আনি পেলাই, নাই দেখোন নাই।
এই এনেই ঢালি চালি গৈ বহি থওঁ দে আৰু তাক মাতিব নোৱাৰা নহয় বে কি বা হ'ল হঠাৎ চলটোৰ দে হ'ব দে ঢালি চালি গৈ বহি থওঁ দে আৰু চালা এই গৰমত তহঁতৰ এখন ফেন নাই গৰমত কি কৰিব মৰিব আহিছিলোঁ মই কি কৰোঁ এতিয়া দে দে তাড়াতাড়ি ভাতটো বহোঁতে যাওঁৰা তাৰ বহোঁতে কি বা হৈছে তাৰ অৱস্থা হ'ব ইয়াই আছে শুনে আকৌ ভাও জোৰো বেমাৰ হোৱাৰ ভাতটো বনোৱা হৈছে পাৰ পাপ ভাল পাইছে নে অলপ এই মোৰ ভাত পানী হ'ল দে আঞ্জা চাঞ্জা বহিয়াকে বহিছোঁ ভাজা এখন বনছোঁ মাংস বিচাৰি নাপলাই সন্ধ্যা খাবি দে ৰাতি মই তাড়াতাড়ি উঠ বাপৰে বাপ কি কৰে মই পাকঘৰটোত মই মৰা হেন পাইছোঁ ভাই ভাত আঞ্জা হ'ল নে কি দে যাওঁতে খাওঁ যাওঁ হৈছে দি হাতৰো এতিয়া উঠিব পৰা নাছিলে মাথা ঘূৰাই আছে বোলে থমাকে কিয় উঠলি তই নহয় সেই ভাল পালোঁ ৰ অলপ পাপ এটা কথা কিন্তু মাংস চাংস বেছি পোৱা নাই ক'ত আছে এই দালি চব্জি এনেকৈ বনাই থৈছোঁ আৰু বেয়া নাপি আৰু তই নাই দে বেয়া নাপালে এটা কথা কওঁ তই আৰু মোক খং নকৰিবি কিন্তু হ'ব নে কওঁ যদি বেয়া নাপাওঁ দে কওঁ নহয় মানে হেৰি মাংস চাংস আনাই নাই ৰ আমাৰ তাৰমানে কি হ'ল মাহঁত ক'ৰবাত গেছিয়ে মোক আজি ভাত বনাই খাব দিছিল এই গৰমত ভাত বনাব ইচ্ছা নাযায় নে সেইকাৰণে তোক মাতিলোঁ মই তাকে তোক মাতি ল'লে বোলো তোকে তোৰ দ্বাৰাই কামখিনি কৰাওঁ দে যি হ'ল আৰু বাদ দি লাগি থাকিলে নাই দে হয়নে আশে লগত চলি আশে নকৰা মেখেলাত তলে যোৱা খেলৰ গতি জলকা তই দিয়া আনি গ'লি মোৰ লগত এই গৰমত ভাত খাব মাতি পেলাই তোক ৰ নামাৰিবি ফুলে দে নকৰোঁ দে আজি পাই মই মাৰিব মৰিলোঁ দে কোন বাপে জন্ম দিছে এইটো কুত্তাৰ বাচ্চা এখন তোৰ ঘৰত মই মুতিও নহয় আজি পাই নামিতপি আজি পাই মোক তই এমান অভদ্ৰৰ বাচ্চা জন্ম দিছে নে নন চেন্স কুত্তা মেখেলাত তলাই যা ঐ ভাই ভাতটো খাই যা ফুল হ'ল ৰ মোৰ আৰু নকৰোঁ দেই আমি মোক এতিয়া নাচবি মোৰ এই অৱস্থাত মোক কোনোবাই লৈ যাওঁ মেডিকেলত মা মই মৰিলোঁ দে